বিজেপি চৰকাৰে দুখীয়া খেতিয়ক ৰাইজৰ সমস্যাক আওকাণ কৰি যি তিনিখন কৃষি আইন সংসদত গৃহীত কৰিলে তাৰ প্ৰতিবাদ স্বৰূপে দিল্লীত কেইবাটাও কৃষক সংগঠনে এই কৃষি আইন কেইখন বিৰোধিতা কৰি যি প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান অব্যাহত ৰাখিছে তাৰ এক কাৰ্যসূচী হল আজি ভাৰত বন্ধ কাৰ্যসূচী। এই কাৰ্যসূচীত দেশৰ অন্যান্য ৰাজনৈতিক দলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ সমৰ্থন কৰি গোটেই অসমব্যাপী কাৰ্যসূচী হিচাপে কংগ্ৰেছৰ মণ্ডল আৰু ব্লক কমিটিসমূহে পথাৰত গৈ নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। বিহালী বিধানসভা সমষ্টিত 17টা মণ্ডল কমিটিৰ লগতে বিহালী ব্লক কংগ্ৰেছ কমিটিও নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ অন্যান্য পিছপৰা শ্ৰেণীৰ উপসভাপতি ইন্দ্ৰ বৰুৱা, বিহালী ব্লক কংগ্ৰেছৰ সভাপতি দত্তদেৱ শৰ্মা, সম্পাদক জয়ন্ত মহন্ত, বিহালী সমষ্টিত সেৱা দলৰ সভাপতি শংখধৰ দাস, বিহালী ব্লক কংগ্ৰেছ উপসভাপতি মাধৱ বৰা, বিহালী ব্লক কংগ্ৰেছৰ সম্পাদক দেৱকান্ত দুৱৰা আদি কৰি একাংশ কংগ্ৰেছ কমিটিৰ সদস্যসকলে উপস্থিত থাকে। চৰকাৰে আজি যি তিনিখন কৃষি আইন সংসদত গৃহীত কৰিলে আৰু সেই তিনিখন আইনৰ দ্বাৰা যিটো খেতিয়কৰ মিনিমাম ছাপৰ্ট প্ৰাইচ এই প্ৰাইচ আছিল এই তেওঁলোকে উঠাই দিলে আৰু লগতে যি কৃষক বিৰোধী আইন এই তিনিখন তেওঁলোকে সংসদত প্ৰণয়ন কৰিলে। ইয়াত খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত পোৱা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি খেতিয়কৰ দুগুণ ইনকামৰ কথা কৈছিল, ডবল ইনকামৰ কথা কৈছিল, আজি এই আইনকেইখনৰ দ্বাৰা ডবল ইনকাম আচলতে খেতিয়কসকলৰ নহ'ব, ডবল ইনকাম বণিক গোষ্ঠী ডাঙৰ ডাঙৰ বৃহৎ বণিক গোষ্ঠীৰহে হ'ব। সেয়েহে ইয়াৰ প্ৰতিবাদ স্বৰূপে আজি ভাৰতবৰ্ষৰ কেইবাটাও কৃষক সংগঠনে যি আন্দোলন অব্যাহত ৰাখিছে সেই আন্দোলনৰ এক কাৰ্যসূচী হিচাপে আজি ভাৰত বন্ধ কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছিল আৰু সেই কাৰ্যসূচীত দেশৰ অন্যান্য ৰাজনৈতিক দলৰ লগতে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও সেই কাৰ্যসূচীক সমৰ্থন কৰিছিলোঁ আৰু সেয়াই এক অংশ হিচাপে আজি গোটেই অসমব্যাপী অসমৰ যিমান ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ কমিটিসমূহ আছে সেই কমিটিসমূহে আজি পথাৰত গৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছে। তাৰে এক অংশ হিচাপে বিহালী ব্লক কংগ্ৰেছেও আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰি আমি বুজাই দিব বিচাৰিছোঁ আৰু ৰাইজক ক'ব বিচাৰিছোঁ যে এই বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ যে এই বিতৰ্কিত কৃষি আইনকেইখন সোনকালে বাতিল কৰিব লাগে। কৃষক আন্দোলনে দিল্লীত যেনেকৈ মূৰ দাঙি উঠিছে, আজি 12 দিন চৰকাৰৰ লগত পঞ্চমলানি আলোচনা ব্যৰ্থ হোৱাত আজি কৃষক সমুদায়ে 8 ডিচেম্বৰ ভাৰত বন্ধ ঘোষণা কৰিছে। এই ভাৰত বন্ধৰ লগত সংগতি ৰাখি অসমৰ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছে তত্বাৱধানত সম্পূৰ্ণ জিলা ব্লক মণ্ডল সমন্বিতে এই কৃষক আন্দোলনক সহযোগ কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ধাননি পথাৰৰ মাজত জ্বলাই আমি প্ৰতিবাদ কৰিছোঁ আৰু অতি সোনকালে এই কৃষি আইন বাতিল কৰি ভাৰতবৰ্ষক উন্নয়নৰ দিশত আগৰ দৰে লৈ আহিব বুলি আশা ৰাখিছোঁ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, প্ৰতিফলন লাইভ।